হাতে ইন্দ্রধনু গুড়ি মোৰ জ্ঞানৰ আকাশতে ইন্দ্রধনু গুড়ি সাত ৰঙেৰে আজি সমগ্ৰ অসমবাসীৰ লগতে বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভায়ো 51 সংখ্যক বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বা স্মৃতি দিৱস উদযাপন কৰিব লৈছে। অসম সাহিত্য সভাৰ নিৰ্দেশনা কৰি অনুষ্ঠিতভাৱে মিহলিটোৰ জাতীয় বিদ্যালয় প্ৰাংগণত ইতিমধ্যে বৃক্ষৰোপণ, হাত ধোৱা কাৰ্যসূচী, লগতে স্মৃতি তৰ্পণ ইতিমধ্যে সমাপন হৈছে আৰু খন্তেক পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। আৰু আমি আজি এই মুহূৰ্তত এইগৰাকী স্বনামধন্য কলাগুৰুক আমি স্মৰণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। যদিও আমাৰ চৌপাশে কৰোণা মহামাৰীয়ে ত্ৰাস সৃষ্টি কৰিছে, তথাপিও এই আমাৰ মহাপুৰুষসকলক আমি নিশ্চয় স্মৰণ কৰিব লাগিব। আমি এখেতসকলৰ মহৎ বাণীৰে আমি আমাৰ নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। কিয়নো শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ পাছতেই আমি নাম ল'ব লাগিব ৰূপজ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, যিকেইগৰাকী মহান মহনীষীৰ প্ৰচেষ্টাত আমাৰ অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু আমি তেখেতসকলৰ যি আদৰ্শ, সেই আদৰ্শক আমি বাস্তৱায়িত কৰিবলৈ গৈ আছোঁ। তেখেতে যি শোষণ টোষণৰ পৰা আমাৰ শ্ৰমজীৱী কৃষিজীৱী লোকসকলৰ মুক্তি কামনা কৰিছিল, আজিও আমাৰ এই শোষণ প্ৰক্ৰিয়া চলি আছে। গতিকে তেখেতৰ যি আদৰ্শ, সেই আদৰ্শলৈ আমি আগুৱাই যাব লাগিব। মহাপুৰুষ শংকৰদেৱ তেওঁৰ ধৰ্মীয় চিন্তা চৰ্চা সমস্ত ভাৰতৰ জ্ঞান ধাৰণা গুৰুকাত হাতী ভৰুৱা দি তেওঁ অসমীয়া জাতীয় জীৱনক দি থৈছে। ইয়াতে সকলোখিনি কথা সোমাই আছে। ভাৰতীয় সভ্যতা সংস্কৃতি, কোন কোন মহাজাতি জড়িত হৈছে, কোন একেবাৰে সাধাৰণ পৰ্যায়ৰ সাম্প্ৰদায়িকতাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন জনগোষ্ঠীৰ মিলনৰ যোগেদি অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি গঠিত হৈছে। এইবোৰ কথা বাৰে বাৰে বহুত বিশ্লেষণ হৈছেও যদিও আজিলৈকে ভাৰতবৰ্ষত দিল্লীত প্ৰতিষ্ঠিত